বিশ্বকৰ্মা পূজা শেষ হোৱাৰ পাছতো মহানগৰীৰ ৰাজপথ পদপথত পৰি আছে বিশ্বকৰ্মা খনিকৰৰ প্ৰতিমূৰ্তিসমূহ। মূৰ্তিসমূহ বিসৰ্জন দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনেদৰে ৰাজপথ পদপথত পৰি আছে, যাৰ বাবে গুৱাহাটী লায়ন্স ক্লাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজপথ পদপথত পৰি থকা এই মূৰ্তিসমূহ নি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰিছে, য'ত দেওবাৰে এই ব্যৱস্থাৰ সম্পূৰ্ণ মুকলি কৰিছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আজি সোমবাৰ দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ ৰাজপথ পদপথত পৰি থকা বিশ্বকৰ্মা প্ৰতিমূৰ্তিসমূহ বিসৰ্জন দিবলৈ এইদৰে বাহনসমূহত উঠাই লৈ যায় লায়ন্স ক্লাবে। দলজিৎ সিং লায়ন্স ক্লাবৰ আমি আজি 5 বছৰৰ পৰা আপোনাৰ বিশ্বকৰ্মাৰ বিসৰ্জন কৰি আছোঁ। বিশ্বকৰ্মা ইজ এ গড অফ মেচিনাৰী, মেকানিকেল, আৰু ইন এভৰি ফিল্ড, হস্পিটেল হওক, মেচিনাৰী হওক, এনি ফিল্ড, দিছ ইজ দ্য গড whom we pray for our safety, for our parking. But মই দুখত কওঁ কি আমাৰ মানুহে পূজা কৰিবৰ পিছতে এনে ঠাইত এৰি দিয়ে। দ্যাট শুড নট বি দেয়াৰ। আমি ভগৱানক যাক মানুহ, যাৰ ইমান পূজা কৰোঁ, তাক এৰিব নালাগে ৰাস্তাত। আৰু মই আজি গুৱাহাটী চবক এইটো জনাওঁ, প্লিজ আপোনালোকে ঘৰত ৰাখক। আমি অহা বছৰৰ পৰা আপোনাৰ ঘৰৰ পৰা তুলি লৈ যাম। আমি GMDক, আমাৰ মন্ত্ৰী ছাৰক চবক ক'ম এইটো কথা কি অহা বছৰৰ পৰা যি ৰকম মানে ইট ইজ এ ডিভাইন গড। আমাৰ যেনেকৈ আমি ভগৱানক মানুহ, উই শুড গিভ ফুল ৰেচপেক্ট। উই শুড নট কিপ ইট অন দ্য ৰোড, উই শুড নট কিপ অন দ্য ড্ৰেইনছ। দ্যাট ইজ এ ডিসগ্রেস. We should try to put it. We'll take care of it. We'll take it full care. আমি যে বিভাজন কৰোঁ, we do it with full honors. We take it to the river, and with great honors we do the river.